নমস্কাৰ মই প্ৰবাল গোস্বামী আপোনালোকক আজিৰ এই ভিডিঅ'ত লৈ স্বাগতম জনাইছো এভৰি ফটো টেলছ এ ষ্টৰী প্ৰত্যেকখন ফটোৰ আঁৰত একোটাকৈ কাহিনী সংলগ্ন হৈ থাকে তেনেকুৱা বিখ্যাত 10খন ফটোৰ কথা আজি আপোনালোকক জনাম আশা কৰো ভিডিঅ'টো শেষলৈ উপভোগ কৰিব নম্বৰ 10 প্ৰযুক্তিবিদ্যাৰ বিশিষ্ট বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ জিভা মেলি থকা এই ফটোখন হয়তো আপুনি দেখিছে ফটোখনৰ আঁৰৰ মজাৰ কথাটো জানো আহক প্ৰিন্সটন ইউনিভাৰ্চিটিত আইনষ্টাইনৰ ৭২তম জন্মদিনৰ পাৰ্টি কৰি ঘৰলৈ যাবলৈ গাড়ীত উঠাৰ সময়তে ফটোগ্ৰাফাৰ আৰ্থুৰ চাচে গাড়ীৰ দৰজা খুলি ফটো তুলিবলৈ আহে আইনষ্টাইনে বিৰক্তিবোধত দ্যাটছ এনাফ বুলি কৈ জিভাখন মেলি দিয়ে আৰু এই ফটোখনে বিংশ শতিকাৰ এখন বিখ্যাত ফটোলৈ পৰিগণিত হৈ পৰে ইয়াৰ পিছৰ সময়ত আইনষ্টাইনৰ ফটোখন ইমানেই ভাল লাগিল যে ফটোখনৰ 9টা কপি তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ফটোগ্ৰাফাৰজনৰ পৰা খুজি আনিছিল নম্বৰ 9 যুদ্ধকালীন ফটোগ্ৰাফিক এক বিশেষ মাত্ৰা প্ৰদান কৰা এই ফটোখন তুলিছিল 1937 চনত ৰবাৰ্ট কেপা নামৰ ফটোগ্ৰাফাৰজনে স্পেনিছ চিভিল ৱাৰৰ সময়ত ফটোগ্ৰাফাৰজনে যুদ্ধক্ষেত্ৰত কেমেৰা মূৰত বান্ধি ফ্ৰেমত নোচোৱাকৈ এই ফটোখন তুলিছিল য'ত এজন সৈনিকৰ মূৰত গুলি লগাৰ পিছত মাটিত পৰিবলৈ ধৰিছিল নম্বৰ 8 ফটোখনত থকা ব্যক্তিজনৰ সন্মুখত থকা কেমেৰাসমূহ দেখি আপুনি হয়তো ভাবিছে এই সকলো কেমেৰা এই ব্যক্তিজনৰে নে হয় আপুনি ঠিকই ভাবিছে কিন্তু ৰ'ব আমি আন এখন ফটো চাওঁ আহক ইয়াত দেখা সকলো কেমেৰাও এই ব্যক্তিজনৰে মুম্বাইৰ ফটো সাংবাদিক দিলীপ পাৰেখ হ'ল পৃথিৱীৰ সৰ্বাধিক কেমেৰা সংগ্ৰহ কৰা ব্যক্তি ইতিপূৰ্বে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা এই ব্যক্তিজনে 2019 চনলৈ সংগ্ৰহ কৰিছে 4425টা পুৰণি কেমেৰা নম্বৰ 7 আজিকালি আমি সকলোৱে সেলফি উঠো কিন্তু আপুনি জানেনে পৃথিৱীৰ প্ৰথম সেলফিখন কোনে উঠিছিল 1839 চনত ফটোগ্ৰাফাৰ ৰবাৰ্ট কৰ্নেলিয়াছে উঠা এই ফটোখনেই হ'ল বিশ্বৰ প্ৰথমখন সেলফি মুডত উঠা ফটো নম্বৰ 6 18 শতিকাৰ ফটোসমূহ চালে আপোনালোকে বাৰু এটা কথা মন কৰেনে সেই সময়ৰ ফটোসমূহত কাৰোৰে মুখত আপোনালোকে হাঁহি বিচাৰি নাপায় এনে হোৱাৰ কাৰণটো হ'ল সেই সময়ত এখন ফটো কেপচাৰ কৰিবলৈ কেইবা ঘণ্টা পৰ্যন্ত সময় লাগে মুখত হাঁহি লৈ একে ঠাইতে ৰৈ থকা সম্ভৱ নহয় কাৰণেই সেই সময়ৰ ফটোসমূহৰ কোনো ফটোতে হাঁহি থকা দেখা নাযায় নম্বৰ 5 18 শতিকাত ইংৰাজসকলৰ মাজত এটা প্ৰথা আছিল তেওঁলোকে পৰিয়ালৰ কোনো ব্যক্তি মৃত্যু হ'লে মৃত্যু হোৱা ব্যক্তিজনক সজাই পৰাই পৰিয়ালৰ লোকে একেলগে এখন ফটো উঠে ভৱিষ্যতলৈ স্মৃতি ৰোমন্থনৰ বাবে তোলা এই ফটোসমূহ উঠাবলৈ কেইবা ঘণ্টা সময় লাগিছিল ভাবকচোন পৰিয়ালৰ মৃত ব্যক্তিৰ লগত এটা ভংগিমাত এখন ফটোৰ কাৰণে কেইবা ঘণ্টা একে ঠাইতে ৰৈ থকাটো কিমান বেদনাদায়ক হ'ব নম্বৰ 4 ফটোখনত কোন আছে সেয়া হয়তো আপোনালোকক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই এই ফটোখন 1946 চনত 27 মে'ত আমেৰিকাৰ পৰা প্ৰকাশ হোৱা বিখ্যাত আলোচনী লাইফ মেগাজিনত প্ৰকাশ হৈছিল ফটোখন তুলিছিল আলোচনীখনৰ প্ৰথম মহিলা ফটোগ্ৰাফাৰ মাৰ্গাৰেট ব্ৰকি হোৱাইটে দুবাৰকৈ কেপচাৰ কৰি বিফল হোৱাৰ শেষত
স্বাধীনতা সংগ্ৰামৰ প্ৰতীক যঁতৰটোৰ সৈতে জাতিৰ পিতা মহাত্মা গান্ধীৰ এই ফটোখন কেপচাৰ কৰাত সফল হৈছিল। নম্বৰ 3, আপুনি যদি কম্পিউটাৰত মাইক্ৰ'ছফ্ট উইণ্ড'জ XP অপাৰেটিং ছিষ্টেম ছফ্টৱেৰ ব্যৱহাৰ কৰিছে, এই ফটোখন হয়তো আপুনি নিশ্চয় দেখিছে। উইণ্ড'জ XPৰ ডিফল্ট ৱালপেপাৰ হিচাপে ব্যৱহাৰ কৰা ফটোগ্ৰাফাৰ চাৰ্লছ অ'ৰিয়েৰৰ এই ফটোখনেই হৈছে পৃথিৱীৰ সৰ্বাধিক লোকে দৰ্শন কৰা ফটো। নম্বৰ 2, 1993 চনত বিখ্যাত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে ছাউথ ছুডেনত উঠোৱা এই ফটোখনত এটা ঈগলে এটা শিশুক চিকাৰ কৰিবলৈ চাই থকা দেখা গৈছে। দ্য নিউয়ৰ্ক টাইমছ বাতৰি কাকতত প্ৰকাশ হোৱা এই ফটোখনৰ কাৰণে কেভিন কাৰ্টাৰক পুলিটজাৰ এৱাৰ্ডৰে সন্মানিত কৰিছিল। পুলিটজাৰ এৱাৰ্ড পোৱা 3 মাহৰ পিছতে ফটোগ্ৰাফাৰজনে হতাশগ্ৰস্ত হৈ আত্মহত্যা কৰে। নম্বৰ 1, 1948 চনত ফটোগ্ৰাফাৰ ফিলিপে হলছমেনে এই ফটোখন তুলিছিল। ফটোখন তুলিবলৈ তেওঁৰ পত্নী আৰু জীয়ৰীয়ে মেকুৰী আৰু পানী দলিয়াই দিয়াত সহায় কৰিছিল। 26 বাৰ ফটোখন কেপচাৰ কৰাত বিফল হোৱাৰ শেষত এই ফটোখন কেপচাৰ কৰা হৈছিল। ফটোগ্ৰাফাৰ হলছমেনে এই ফটোখনৰ জৰিয়তে ইয়াকে প্ৰমাণ কৰিলে যে কোনো স্পেচিয়েল ইফেক্ট ব্যৱহাৰ নকৰাকৈও ধৈৰ্যৰ জৰিয়তে অসম্ভৱ যেন লগা ফটো এখনো উঠাব পৰা যায়। ভিডিঅ'টো চাই কেনেকুৱা পালে মন্তব্য কৰি জনাব। আপোনালোকৰ মন্তব্যই আমাক উৎসাহিত কৰে।